Hello friends and welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু আজি মই বহুত দিনৰ পাছত এটো ভিডিওটো আপলোড দিছো এটো উৰুকা দিনা ভিডিও আছিল আৰু মই আজি বিহু হেৱা দুদিনে হ'ল তাৰ পিছত এটো আপলোড কৰিবলৈ ওলাইছো আৰু এয়া মই পছলা কুটি থৈছিলো আৰু সেইখিনিকে মই ভালকৈ কুটি মেলি পানীত দি মাৰ হাতত দি পঠাইছো কাৰণ মোক গা ধুবলৈ আছে কাৰণ কাপোৰবোৰ দেখিছে হেবিলাক ধুব কৰিব লাগিব আইবোৰ ফুলৰ ফুলি আছিল যেহেতু আগফালে কাম হৈ আছে হেতু কাৰণে পিছফালে আনি থোৱা আছে আৰু এইকিটা নতুনকৈ জগা পোৱালি ইহত মানে এতিয়া খুস কাহিব পৰা হৈছে আৰু খুস কাহিব পৰা হৈছে ভিতৰতে আহি আছিল কাৰণে মই মানে বিছনাতে উঠাই দিলো আৰু উঠাই প্লাই দেখুৱাইছো আপোনালোকক হেন মানে খুস কাহিব পৰা হৈছে যে সেইকাৰণে ইফালে সিফালে গৈ থাকিবলৈ বিচাৰি থাকে আৰু এতিয়া মই গা পা ধুই আহিলো আৰু দুপৰীয়া কি বনাম মই আপোনালোকক ৰেচিপি বিলাক শেয়াৰ কৰিম আপোনালোকৰ লগত মই তিতা কেলা মিয়া কেটা মানে দি থৈ গৈছিল আৰু হেয়াকে মই ভাজিবলৈ या বস্তুখিনি দেখাইছিল আপোনালোকক নহৰু জলকীয়া পিয়াজ তিতা কেলা খিনি চাব আপোনালোকে ৰেচিপিটো হ'ব দুপৰীয়া ভাত বনাই আছো তিতা কেৰেলা দেখুৱাই দে তিতা কেৰেলা এফালে দালি আৰু কল পচলাও বনাম আজি আৰু ভাত কোনে তিতা কেৰেলা মোৰ নিচিনাকৈ বনায় এবাৰ কমেণ্টত ক'ব দেই মোৰ তেল এয়া হেৰি হৈ গৈছে গৰম ইয়াত মই পিয়াজ নহৰু আৰু পিয়াজ আৰু নহৰু ইয়াত দি দিম ভিডিঅ' বনাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল এতিয়া ভিডিঅ'টো এনেকেই বনাব লাগিব মই ইফালে ঘৰৰ কামো চলি আছে আৰু লাইটটোকে জ্বলাই দিওঁ তাৰ ঘুটুং ঘাটাং চাগে শুনিয়ে আছে আপোনালোকে ভিডিঅ'টো কেতিয়া মই ইউটিউবত দিম ঠিক নাই কিন্তু যিমানটো পাৰো বনাই থৈ দিছো ইয়াত মই নিমখ দিলোৱে দেখা পাইছে নাই নাজানো আৰু নিমখ দিলো এতিয়া বাকি মছলাবিলাকো দি দিওঁ যেহেতু আমাৰ ঘৰত তিতা কেৰেলা খোৱা মানুহ ইমান নাই মই মাই আৰু পাপা যেহেতু হাই প্ৰেছাৰ আছে সেইকাৰণে মানে অকমান কমকৈ দিয়া হয় কেতিয়াবা খায় প্ৰায় খায়ে আৰু কিন্তু কেতিয়াবা মানে নিদিওঁ আৰু ইয়াতে তিতা কেৰেলাতে মই জলকীয়া ফালি ফালি দি দিছোঁ এতিয়া এইখিনি আমি 5-10 মিনিটলৈ এনেকৈ থৈ দিব লাগিব তাৰ মাজত অকমান চালেও হ'ব চাব লাগিব ইয়াত সিজিছে নে নাই তো এবাৰ চাই লওক আমাৰ তিতা কেৰেলা ভাজি খুব বেছি 5-7 মিনিটতে হৈয়ে গ'ল এয়া চাওক কাৰেণ্টটো গুচি গ'ল আৰু মিস্ত্ৰীয়ে কাম কৰি আছে যে সেইকাৰণে মানে ইনভাৰ্টাৰটো বন্ধ কৰি থোৱা হৈছে কাৰণ কেদিনমানৰ আগতে মানে ইনভাৰ্টাৰটো নতুনকৈ লোৱা হ'ল তাৰ বেটাৰীটো বেয়া হৈ গৈছিলে আৰু হেতু কাৰণে মানে এতিয়া কাম যে হৈ আছে হেতু কাৰণে মানে বন্ধ কৰি থোৱা হয় সো এইখিনি হৈয়ে গ'ল চাই লওক আৰু এইফালে এইবোৰ ৰেডি কৰি থৈছো পছলা কাৰণে বস্তু এইটো ৰেচিপিও মই আপোনালোকক দেখাম এতিয়া মোৰ তিতা কেৰেলা ভাজি হৈ গ'ল আৰু এইফালে এতিয়া সেম কেৰাহীতে মই তেল অলপ দি দিছো দেখিছেনে তেল দিয়া আছে আৰু ইয়াত মই যোনখিনি আলু কাটি থৈছিলো এটো এটা আলুৱে দেই ডাঙৰ আলু আছিল আৰু এইখিনি অকমান 5 মিনিটৰ কাৰণে অকমান ফ্ৰাই কৰি লম আৰু এইফালে মই সব পিয়াজ या 1.5টা পিয়াজ দেখিছেনে নাই
1.5টা পিঁয়াজ, এয়া হৈছে বে লিফ 2টা, শুকান জলকীয়া 2টা, আৰু এয়া এটা বিলাহী। আৰু মই বিলাহীটো প্ৰায় বস্তুতে দিওঁ, ভাল লাগে মোৰ, সেইটো কাৰণে দিয়ে দিওঁ। আৰু এইফালে গৰম মছলাৰ কাৰণে এইখিনি বস্তু থৈছোঁ, এইখিনি অকণমান গৰম পানীত তিয়াই থ'ব লাগিব, তাৰপিছত সেইখিনিকে পিচি ল'ব লাগিব অকণমান। এতিয়া বলক এইখিনি বনাই লওঁ, আৰু তেলটো গৰম হৈছেই, চ' এইখিনি তেলতে এতিয়া চাই লওঁ এইটো পৰা দি হৈ গৈছে। অকণমান এইখিনি আলু টুকুৰা দি দিব অকণমান। অকণমান ভাজি ল'ব লাগিব। আৰু এইফালে এইটো কেটলিত গৰম পানী কৰা হৈছে। এইখিনি ভালকৈ দেখাব পৰা নাছিলোঁ মই। এইখিনি হৈছে আদা নহৰু পেষ্ট, এইটো হৈছে পিঁয়াজ, শুকান জলকীয়া, এইটো কি বুলি কয় তেজপাত, আৰু এইফালে এটা বিলাহী। আৰু এইফালে আপোনালোকে যোনটো দালি তাত দিব বিচাৰে দিব পাৰে। মই ইয়াত মচুৰ দালি দিছোঁ আৰু ৰহৰ কেইটামান দি দিছোঁ। তাৰ ৰহৰটোৰ জেগাত আপোনালোকে মগু দালিটো যে হয়, যোনটো বাকলি নাথাকা মগু দালিটো, সেইটোও দিব পাৰিব। আৰু এইফালে এইটোতো গম পাইছেই পচলাটো, আৰু পচলা এইখিনি মই ৰাতিপুৱাই যেতিয়া কাটিছিলোঁ, কটাৰ পিছতে হাতে অকণমান মোহাৰি দিছিলোঁ যাতে অকণমান ভাঙি যায়, আৰু তাৰপিছত অকণমান নিমখ দি অকণমান পানী অকণমান দি পেলাই তেনেকৈ থৈ পেলাই এয়া যাতে ক'লা পৰি নাযায়। আৰু এইফালে হৈ আছে মোৰ আলু বইল, বইল নহয় ফ্ৰাই, মানে 50 to 70% মান এইখিনি ফ্ৰাই কৰি ল'ব লাগিব, তাৰপিছত যাতে পচলাখিনি দিয়াৰ পিছত যাতে বেছি সময় ৰাখিব নালাগে। ফ্ৰাই হৈ গ'ল এয়া, আৰু এইখিনি মই কাঢ়ি ল'লোঁ। ইফালে তেল গৰমেই হৈ আছে, আৰু তাতে দি দিম এইখিনি জিৰা। এইখিনি অকণমান ক'লা হৈ যোৱাৰ পিছতে ইয়াত আমি শুকান জলকীয়া যোনকেইটা আছিলে সেইকেইটা দি দিম, আৰু তাৰপিছত যোনখিনি পিঁয়াজ আছিলে সেইখিনিও দি দিম, আৰু এই তেজপাতকেইটাও দি দিম। এইখিনি অকণমান আমি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব, অকণমান ভাজি ল'ব লাগিব। বিলাহী আৰু পিঁয়াজখিনি 1 মিনিটমান ৰখাৰ পিছতে আমি ইয়াত দি দিম নিমখ, নিজৰ টেষ্টৰ হিচাপত দি দিব। তাৰপিছত দিম ইয়াত হালধিটো যিমান লাগে আপোনালোকক কালাৰটো উঠিবৰ কাৰণে। দি দিম অকণমান জলকীয়া পাউডাৰ, আৰু দিম অকণমান জিৰা, ধনিয়া পাউডাৰ অকণমান দি দিম, আৰু এইটো হ'ল মিট মছলাটো, যোনটো মই যিহেতু এইটো ভেজিটেৰিয়ানেই হয়, আৰু সেইকাৰণে এইটো মই চব বস্তুতে দিওঁ। আৰু মছলাখিনি তেলত দিলে তাৰ টেষ্টটো বেছি ভাল হয়। এইখিনি আৰু 1 মিনিটমান ৰাখি তাৰপিছত আমি ইয়াত দি দিম পচলাখিনি আৰু দালিখিনি। অলম'ষ্ট 1 মিনিটমান হৈ গৈছে, আৰু ইয়াতে এতিয়া আমি যোনখিনি পচলা আমি ধুই কৰি থৈছিলোঁ এইখিনি ইয়াত ঢালি দিম, আৰু দিয়াৰ পিছত অকণমান ভালকৈ মিক্স কৰি ল'ম মছলাখিনিৰ লগত। এইখিনি অলপ পিছতে নাইকিয়া নিচিনা হৈ যাব। এইখিনিও ধুনীয়াকৈ অকণমান তেলত ভাজি ল'ম। অকণমান ভাজি লোৱাৰ পিছতে ইয়াত সময় হৈছে দালিখিনি দিয়া, চ' এইখিনি দি দিম, আৰু এইখিনিও ধুনীয়াকৈ ইয়াৰ লগত মিক্স কৰি ল'ম।
5 মিনিটমানৰ পিছত অলমষ্ট এয়া দালিখিনি গলিয়েই গ'ল আৰু অকণমান কমি গৈছে বস্তুটো। এতিয়া ইয়াত গৰম পানী ঢালি দিম যিমানখিনি লাগে, কাৰণ এইখিনি সিজিবও লাগিব। চ' সেইকাৰণে মই অকণমান সৰহকৈ দিছোঁ আৰু অলপ টাইম সেইকাৰণে থৈ দিব পাৰিম তেতিয়া। চাওক পচলাখিনি আৰু দালিখিনি যিহেতু সিজিব লাগিব, তাৰ কাৰণে মই ইয়াত পানী এড কৰিম মাজে মাজে, কাৰণ এইখিনি গলি যাব লাগিব বস্তুখিনি, তেতিয়াহে খালে অকণমান টেষ্টটো উঠে। এয়া মই গৰম মছলাৰ কাৰণে জালুক আৰু লং, ইলাইচি 2টা আৰু দালচিনিয়ে গৰম পানীত তিয়াই থৈছোঁ। আৰু এইখিনিত এতিয়া সময় হৈছে আলুখিনি দি দিয়া। এইখিনি আছিলে ফ্ৰাই আলু, এতিয়া ইয়াত দি দিম আৰু পচলাখিনিৰ লগতে যাতে এইখিনি আৰু ধুনীয়াকৈ ফ্ৰাই বা বইল হৈ যায়, সেইটো কাৰণে ইয়াতে থৈ দিব লাগিব। এইখিনি হয় মানে মই এইফালে ভাতকেইটাও বহাই দিলোঁ, এইফালে বইল দালি এয়া, আৰু এয়া থৈছোঁ। এইখিনি মই ইয়াত এতিয়া পিচি ল'ব লাগিব এইটোত। আৰু ভণ্টিয়ে এইফালে তৰবুজ কাটিবলৈ উলিয়াই লৈছে। দিখাও তৰবুজ, দিখাও। তৰবুজটো উলিয়াই লৈছে, এইটো 3 দিনৰ পৰা ফ্ৰিজতে পৰি আছে। আৰু এইফালে বিহু যোগাৰ, এয়া বৰা চাউল তিয়াই থোৱা হৈছে, আজি খুন্দি পেলাই ইয়াৰ পিঠাখিনি বনাব লাগিব। ভালকৈ দেখাই নাই যে। 10 মিনিটৰ পিছত এইফালে গৰম মছলাখিনি মই কুটি ল'লোঁ। এয়া হৈছে অকণমান খাৰ তিয়াই থোৱা হৈছে, ইয়াত দি দিম, তেতিয়াহে বেছি টেষ্টি লাগিব। ইয়াত এতিয়া এইখিনি গৰম মছলাখিনি দি দিম। আৰু দি পেলাই এইখিনি মিক্স কৰি দিম। এতিয়া ইয়াত দি দিম এইখিনি খাৰ পানীখিনি। আৰু দিয়াৰ পিছত অকণমান এনেকৈ খোলাকৈ অকণমান সিজাব লাগিব, যাতে পানীটো অকণ কমি যায়। হৈ গ'ল আমাৰ পচলা ৰেডি। এয়া চাব পাৰে, পানীটো অকণমান শুহি লওক, যিহেতু ইয়াত পানী চব বস্তুতে মিলাই মিলাই দিয়া হৈছিলে, মানে পানীটো অকণমান কমি লওক। আৰু মছলা চছলা যি য'ত দিব লগা আছে এইটো টাইমতে লাষ্ট ফিনিচিঙত দি দিব পাৰে। এই বিহু বুলি বজাৰ, গোটেই শাক পাচলি বজাৰ, আৰু এইফালেও আছে কিবা কিবি। মাংস বনাই আছো উৰুকা বুলি। এয়া মানুহৰ মাংস, এয়া কুকুৰৰ মাংস। আৰু এইফালে গুজিয়া বনাবলৈ বস্তু ৰেডি কৰি থৈছো। তো আমাৰ চিকেন কাৰী বনাই হৈ গ'ল। এইফালে বহি বহি আছে চব সেইটো খাবলৈ। আৰু এয়া কাইলৈ কাৰণে প্ৰসাদ তিয়াবলৈ থৈছে, নাৰিকল। আৰু এইফালে ইয়া আৰু এটা আনি থৈছোঁ তৰবুজ। গুজিয়া বনি আছে। दिखा दे गुजिया, गुजिया तो दिखा रही।
এয়া ৰাতি 10:30 বজাত কোনোমতে গুজিয়া বনাই হৈছেহি আৰু কেইটামান আছে ভাজিবলৈ। ইয়াৰ পিছতে হ'ব কি তেল পিঠা, ঘিলা পিঠা, বৰ পিঠা। ৰাতিটোৰ ভিতৰতে বনাই শেষ কৰিব লাগিব। ফাইনেল লুক। এতিয়া বনাবলৈ হৈছে ঘিলা পিঠা আৰু এয়া লাষ্ট দুটা আছে হৈ গ'ল। আৰু এডাল শুকান ৰুটি এডাল পৰি আছে। এইডালত কি হ'ব ঠিক নাই। ৰাতি 11টা বজাৰ দৃশ্য এয়া। ঘিলা পিঠা বনি আছে। এফালে আহোঁ। আপোনালোকে কি বনালে কমেণ্টত জনাব বিহুৰ কাৰণে। বিহু বুলি কি বনালে। বনাই কৰি হৈ গ'ল আৰু এয়া বিহুৰ দিনা খাবলৈ ৰাজমাটি আলু। দুপৰীয়া ৰাজমাহ পুৰি বনাব লাগিব। আৰু এইফালে প্ৰসাদো তিওৱা হ'ল কাইলৈ কাৰণে।